Hello my dear friends. Video title se nichchoy gom paisa jage aji ki hobo oporot kotha hobo. Ha, thumbnail. So thumbnail ki hoy aru thumbnail kenokoi ami banabo paru aru bonai ami kenekoi amar channel set koribo paru. Jenaba ami eta video banaisu aru etu video opor ami thumbnail banai kenokoi set korim aji moi tar bikhoye hikam. Aru jodi etialoke mor channel subscribe kora nase subscribe kori diok aru share kori diok aru like koribole ekdom napahoribo. ঠিক আছে তো মই আজি শিকাম আৰু এটা বস্তু শিকাম যে আমি ভিডিও এডিটিং কৰি মই আগতো দিছো দুটা এপছ এটা হ'ল ফিল্মৰাগো আৰু এটা হ'ল ব্লু কিট ঠিক আছে এই দুইটাত কিছুমান বস্তু নাই তো মই হেতু কাৰণে আজি আৰু এটা এপছ আনিছো যেটো এপছৰ নাম হ'ল পিষ্টামটো আৰু হেতু এপছটো কেনেকৈ ব্যৱহাৰ কৰে কেনেকৈ ইউজ কৰে হাউ টু ইউজ পিষ্টামটো এপছ সো হেতু মই আজি শিকাম ঠিক আছে এই দুটা বস্তু মই এটো ভিডিওত আজি ক্লিয়াৰ কৰিম সো তাৰপিছত আপোনালোকৰ ইচ্ছা কি কৰিব আছে কৰি থাকিব আৰু মোৰ ভিডিওটো যদি ভাল পাইছে তো প্লিজ সাবস্ক্ৰাইব কৰিব দেই হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ এতিয়া আমি শিকি ল'ম ফাৰ্ষ্টত আমি শিকি ল'ম বিষ্টামাটো এপছ কেনেকৈ ইউজ কৰে ফৰ ভিডিও এডিটিঙৰ কাৰণে ঠিক আছে তাৰ ফাৰ্ষ্ট অফ অল আমি যাম বিষ্টামাটো এপছটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি তাৰপিছত প্লে কৰিবা ওপেন কৰাৰ পিছত এডিট ভিডিও বুলি আছে তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত যেটো ভিডিও এডিট কৰিবা হেতু লবা আৰু কন্টিনিউ কৰিবা কন্টিনিউ কৰাৰ পিছত এত স্লো আছে ফাষ্ট আছে তোমাৰ যেটো ভাল লাগে তো তুমি হেতু দি লবা ঠিক আছে এত বহুত ধৰণৰ ইফেক্ট আছে ঠিক আছে এটো স্লো তো এটো ধৰা ফাষ্ট এটো জানাবা কফাই দিব পাৰিবা তো তুমি নিজে চালে গম পাই যাবা তো ইয়াত কিছুমান বস্তু আছে যেনে কমিটিত দিয়ে এটো আৰু আছে এটো তো এটো আৰু আছে তো ঠিক আছে তোমালোকে চাই লবা নিজে নিজে ঠিক আছে এতিয়া হল আৰু এটা অপচন যেটো নাকি আমাৰ ভিডিও কাটিং কৰিব হলে এতিয়া সোৱা আমাৰ কিছুমান ভিডিও মানে ভুল হৈ যায় ফাৰ্ষ্টত বা লাষ্টত বা মাজত যতে আমাৰ ভুল হয় তাতে আমি ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত এনেকা আমি কৰিম কৰাৰ পিছত আমি ক্লিক কৰি ইমানটো কাটি দিব পাৰিম ঠিক আছে যেতে আমাৰ ভুল হৈছিল এটো আমি কাটি দিব পাৰিম এতিয়া কথা হল যে আমি ইয়াত মিউজিক খুমাম কেনেকুৱা এতিয়া মিউজিকত যাম আৰু ইয়াত কিছুমান দিয়া আছে আৰু ডাউনলোড কৰি লব পাৰি আৰু ইয়াত আমি মাই মিউজিকৰ পৰা আমাৰ সিলেক্ট কৰা মিউজিকত দিব পাৰি ঠিক আছে তো এতিয়া কথা হল টেক্সট এনেকুৱা দিব পাৰি ঠিক আছে টেক্সট ইয়াত লিখি হেল্ল' ফ্ৰেণ্ডছ তো ফৰ এক্সাম্পল লিখিলা যিমান লগে লাগে ইমান লগে দি ইয়াত ক্লিক কৰি দিব পাৰি ৰাইট ক্লিক কৰি তাৰপিছত তো কিছুমান এপছত কিছুমান বস্তু দিয়া নাথাকে তো সো এটো কিছুমান বস্তু দিয়া আছে তো এটো কাৰণে কমিটি কিছুমান বস্তু দিয়া আছে এটো কাৰণে এপছটো ভাল লাগিছে তো সো তোমালোকৰ লগত শেয়াৰ কৰিলো যদি ভাল লাগিছে তো লাইক কৰিবা নিশ্চয় ঠিক আছে এতিয়া আমি শিকিম থাম্বনেল কেনেকৈ বনায় আৰু কেনেকৈ আমি থাম্বনেলটো সেট কৰিব পাৰিম ভিডিওত ঠিক আছে থাম্বনেল বনাবৰ কাৰণে হলে তো বলা থাম্বনেলটো এতিয়া কেনেকৈ ইউজ কৰিম হেতু এতিয়া শিকিম তো এতিয়া আমি শিকিম থাম্বনেল কেনেকৈ বনায় কেনেকৈ আমি সেট কৰিব পাৰিম ইউটিউবৰ ভিডিওত ঠিক আছে থাম্বনেল সেট কৰিবৰ কাৰণে আমাৰ প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব হেতু হ'ল ইউটিউব ষ্টুডিও আমি ডাউনলোড কৰিম আৰু ডাউনলোড কৰাৰ পিছত ওপেন কৰিলো ওপেন কৰি এতিয়া আমি সেট কৰিম এটা পিকচাৰ থাম্বনেলত ঠিক আছে এতিয়া আমি সেট কৰিম ফৰ এক্সাম্পল এটো এটা ভিডিও আৰু ইয়াত আমি থাম্বনেল লগাম তো আমি ইয়াত ক্লিক কৰিম অলপ নেটৱৰ্ক প্ৰবলেম দি আছে ক্লিক কৰাৰ পিছত তো ক্লিক কৰাৰ পিছত আহিলে এডিট থাম্বনেল তো এডিট থাম্বনেলত গৈ আমি ইয়াত চেঞ্জ কৰিম তেতিয়া আমাৰ জিটো দিব লাগে এটো গ্যালাৰি আহি গল পিকচাৰ তো আমি জিটো দিব লাগে আমি ইয়াৰ পৰা দি লম ঠিক আছে দি আমি সেট কৰিম ইয়াত সিলেক্ট মাৰি তো সেট হৈ যাব
এনেকুৱাকৈ আমি এনেকুৱাকৈ ইউটিউবৰ ভিডিঅ' আমি ছেট কৰিব পাৰিম ঠিক আছে তাৰপিছত এতিয়া কথা হ'ল যে আমি থাম্বনেল বনাম কেনেকুৱা তো থাম্বনেলটো বনাবৰ কাৰণে হ'লে আমাৰ প্লে ষ্ট'ৰৰ পৰা দুটা এপছ ডাউনলোড কৰিব লাগিব এটা হ'ল ফাৰ্ষ্টত আমি ডাউনলোড কৰি ল'ম ফটো এডিটৰ এইটো ফটো এডিটৰ বুলি চাৰ্চ কৰিবা তো আহি যাব ফাৰ্ষ্টত আমি অপেন কৰিম আৰু নিউত ক্লিক কৰিম আৰু নিউত ক্লিক কৰাৰ পিছত 1280 দিম ইয়াত 720 দিম দিয়াৰ পিছত ইয়াত আমি অ'কে কৰিম অ'কে কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব আৰু এইটো পেজটো তুমি সেভ কৰি ল'বা তোমাৰ গেলাৰীত তো এইটো সেভ হৈ গ'ল গেলাৰীত তাৰপিছত তুমি আৰু এটা এপছ ডাউনলোড কৰিবা এটা হ'ল পিক্সাৰেল তো পিক্সাৰেলটো ডাউনলোড কৰি ল'বা পিক্সাৰেল তো এইটো এপছ তো এইটো আমি ডাউনলোড কৰিম আৰু ডাউনলোড কৰাৰ পিছত অপেন কৰিম তো অপেন হোৱাৰ পিছত ইয়াত আমি থাম্বনেল এতিয়া বনাম ফাৰ্ষ্টত আমি মেক কৰিম থাম্বনেল দিম দিয়াৰ পিছত এইটো কালাৰ চেঞ্জ কৰি দিম তেনেকৈ দি ল'ম দি আকৌ দিম for your then color দিম red এনেকৈ দি ল'ম দিয়াৰ পিছত এতিয়া আমি আকৌ দিম ইউটিউব ভিডিঅ'ছ ঠিক আছে এনেকৈ দিয়াৰ পিছত আকৌ এটা আমি কালাৰিং কৰিম ইউটিউব ভিডিঅ'ছ দিয়াৰ পিছত আমি এনেকৈ ছেট কৰিম ছেট কৰাৰ পিছত আৰু যদি আমাৰ ফটো লাগে তো আমি ইয়াৰ পৰা ফটো দি ল'ব পাৰিম তো যিটো ফটো লাগে আমি এনেকৈ চব দি ল'ম ঠিক আছে এইটো এটা ফটো হয় তেনেকৈ আমি দি দিব পাৰিম ঠিক আছে এনেকৈ ক'ত দি ল'ব এনেকৈ দি তাৰপিছত তোমালোকে ছেভ কৰিবা এইটো ডান পৰা ছেভ কৰি তাৰপিছত মই কৈছোঁ যে ইউটিউব ষ্টুডিঅ' তাত গৈ ইউটিউব ষ্টুডিঅ'ত গৈ তোমালোকে ছেট কৰি দিব পাৰা ঠিক আছে আজিলৈ ইমানেই আছিলে ফ্ৰেণ্ডছ তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিবা শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আৰু ঠিক আছে নেক্সট ভিডিঅ'ত দেখা হ'ব তব তক কে লিয়ে হ'ব ঠিক আছে